নমস্কাৰ সকলোকে স্বাগতম জনাইছো কি খবৰ সকলোৰে মোৰ ভাল আৰু প্ৰথমে ধন্যবাদ জনাইছো সকলোকে মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে আৰু ভিডিঅ' আহি আছে আৰু নতুন এটা ৰেচিপি নতুন এটা ভিডিঅ' লৈ আজি আকৌ উপস্থিত হলো আজি একচুয়ালি মোৰ ঘৰলৈ দুজনী মোৰ খুব ভাল বান্ধৱী আহিব কোন আহিব আপোনালোকে হয়তো গেছ কৰিব পাৰিছে সিহঁত আহিবৰ কাৰণে আজি মই সিহঁতৰ কাৰণে স্পেশাল এটা আইটেম বনাইছো কিন্তু মই ভাবিলো সিহঁতৰ কাৰণে বনোৱাৰ লগতে আপোনালোকৰ কাৰণেও বনাও আপোনালোকেও চাই লওক মইনো কেনেকৈ বনাও কি কৰো সেই স্পেশাল ৰেচিপিটো শেষলৈকে চাব এতিয়া বলক সেই স্পেশাল ৰেচিপিটোৰ কাৰণে যোগাৰ কৰো আৰু অলপ সময় পিছত সিহঁত আহি পাবহিয়ে আৰু আলহী আহিব কিন্তু মই আলহীক ফোন কৰি কৈ আছো এইটো নাই সেইটো নাই এইটো আনিবি তথাপিতো যোগাৰ কৰিয়ে বনাব লাগিব ফাইনালি আসলতে প্ল্যান কৰি পেলাই মই কৰা নাছিলো সাডেনলি ৰাতিপুৱা ফুনাফুনি হওঁতে গৈ আছো বুলি ক'লে কিবা এটা স্পেশাল খাম এনেকৈ ক'লে গতিকে মই ক'লো যে ঠিক আছে আহি যা মই বনাম আৰু গতিকে সিহঁত আহিব সিহঁতৰ কাৰণে এটা স্পেশাল ৰেচিপি বনাম আৰু এইখিনিতে মই এটা কথা কম আপোনালোকে হয়তো ভাবিব পাৰে মই সদায় সদায় কিয় ৰেচিপি বা কিবা বনাই পেলাই আপোনালোকক দেখুৱাম বা বেলেগ কিয় নেদেখুৱাম কাৰণ সকলোৰে এটা মানে নিজৰ নিজৰ চখ থাকে হবি থাকে মোক যদি সুধে যে মই কি কৰি ভাল পাওঁ এক্টিং অভিনয়ৰ বাহিৰে অভিনয়ৰ পাছত নো ডাউট কিতাপ পঢ়ি ভাল পাওঁ নাচি ভাল পাওঁ গান শুনি ভাল পাওঁ গান গাই ভাল পাওঁ ইয়েছ কিন্তু তাতকৈ সকলোতকৈ বেছি মই ফুৰি আৰু খাদ্য বনাই ভাল পাওঁ মানে খানা বনাই মই সঁচাকৈ ভাল পাওঁ মোৰ লাগে যে এইটো এটা আৰ্ট হয় আৰু যিমান সুন্দৰকৈ এই মানে পৰিপাটিকে কিমান ধুনীয়াকে আমি খানাটো ৰেডি কৰিব পাৰিছো হেতু বহুত ইম্পৰ্টেন্ট কথা হেতুকে মই ভাল পাওঁ আৰু খুব ধুনীয়া এটা টাইম পাস হৈ যায় বুলি মই ভাবো আৰু মোৰ মায়ে শিকাইছিলে যে খানা বনাওতে সদায় এটা পজিটিভ মাইন্ড লৈ পেলাই বনাব লাগে ভগৱানক স্মৰণ কৰি বনাব লাগে গতিকে সেইখিনি সময় নিজকে বেলেগ কথা চিন্তা কৰিবলগীয়া নাথাকে আৰু সেই কথাষাৰ যেহেতুকে মনত আছে গতিকে যিমান পাৰো সাত্বিকভাৱে অকমান ভগৱানক নাম লৈ অলপমান ভাল হক বুলি আশা কৰি এটা পজিটিভ ভাইব ঢালি এই খানাটো বনাবলৈ চেষ্টা কৰি থাকো কাৰণ সেইখিনি সময়ত একো নেগেটিভ থটসো বা নেগেটিভ চিন্তাও নাহে গতিকে বহুত কথা ক'লো আহক ষ্টাৰ্ট কৰো ভিডিঅ'টো মানে অলৰেডি ষ্টাৰ্টেই কিন্তু কি বনাইছো কি কৰিছো যা যোগাৰখিনি কৰি লওঁ সিহঁত আহে মানে আহক চিকেনখিনি মেৰিনেট কৰিবলৈ মই প্ৰথমতে অকমান জিৰা ৰোষ্ট কৰি লৈছো আপোনালোকক কোৱাৰ ধৰণে চিকেনখিনি মেৰিনেট কৰিবলৈ মোক লাগিব মই ইয়াত ব্যৱহাৰ কৰিম 2 চামুচ বা 3 চামুচ দৈ এচামুচ 2 চামুচ 3 চামুচ ডাঙৰ চামুচেৰে 3 চামুচ বা 2 চামুচ আধা দৈ মই কৈছিলোৱে দৈ লাগিব এইখিনি মই মেৰিনেট কৰি প্ৰায় 2 ঘণ্টামান সময় থৈ দিম লগত ব্যৱহাৰ কৰিম আপোনালোকক ইয়াত দেখুৱাই থৈছো এয়া হৈছে ধনিয়া এইখিনি হৈছে ধনিয়া পাউডাৰ জিৰাখিনি মই দেখুৱাইছিলো গোটা জিৰা মই পিচি লৈছো আৰু সোৱাদ অনুসৰি নিমখ এটো মোৰ ষ্টাইলত আসলতে চিকেন নাজানো কেনেকুৱা হ'ব কিন্তু আপোনালোকে ট্ৰাই কৰিব সকলোৱে জানে হলো মই মোৰ এক্সপেৰিয়েন্স আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো হালধি লাগিব সকলোৱে জানে হালধিৰ প্ৰয়োজন মই মেৰিনেট কৰোঁতে হালধি আৰু এই মছলাখিনি দি থম আৰু লাগিব এটো আসলতে মই ঘৰতে বনোৱা এটা মছলা নিজে তৈয়াৰ কৰিছো এই মছলাটো দিম কেতিয়াবা মই এই মছলাৰ ৰেচিপিটো দিম আপোনালোকে ঘৰতে বনাই থৈ দিব পাৰিব খুব বৰ ভাল হয় এটো আসলতে গুটেইবোৰ মছলাৰ গোটা মছলাৰ আৰু মিশ্ৰণ হয় এইখিনি গতিকে আহক মই এইখিনি ইয়াত ব্যৱহাৰ কৰোঁ এইখিনি ধনিয়া জিৰা আৰু নিমখখিনি মই ইয়াত দি দিছো নিমখখিনি সোৱাদ অনুসৰি ল'ব আপোনালোকে যিমানখিনি চিকেন ল'ব তাৰ ওপৰতে ডিপেন্ড কৰিব আৰু হালধি গুড়ি আৰু মই এই বনোৱা মছলাখিনি অলপমান দিছো পিছত যদি লাগে মই আৰু দি দিম বাকি পিয়াজ আৰু আদা নহৰু সেইখিনি মই তেলত দিম মানে খুব ভালকৈ সানি পেলাই থৈ দিব লাগিব কমসে কম আপুনি একদম কমসে কম আধা ঘণ্টা পাৰিলে 1 ঘণ্টা এইখিনি মেৰিনেট কৰি থৈ দিব লাগিব তেতিয়া চিকেনৰ ভিতৰত গোটেই নিমখৰ পৰা আদি কৰি গোটেই মছলাখিনি সোমাই যাব আৰু এটা কথা
আপোনালোকে ইয়াত আৰু এটা বস্তু ব্যৱহাৰ কৰিব পাৰে কাশ্মীৰী ৰেড চিলি কাশ্মীৰী ৰেড চিলিটো ব্যৱহাৰ কৰিলে কালাৰটো খুব ধুনীয়া আহে আৰু অকণমান শুকান জলকীয়া গুড়িও দিব পাৰে দুইটা বস্তু মোৰ হাতত এতিয়া নাই গতিকে মই এনেকৈ বনাম মই 2 ঘণ্টা ৰাখিম আৰু আপোনালোকে সুবিধা অনুসৰি আধা ঘণ্টাৰ পৰা 2 ঘণ্টা 2.5 ঘণ্টা যেনেকৈ ৰাখিব পাৰে আৰু কেতিয়াবা গোটেই ৰাতিটোও মেৰিনেট কৰি থ'ব পাৰে তেতিয়া আপোনালোকে ফ্ৰিজত থৈ দিব মই 3টা আলু আৰু 3টা পিঁয়াজ ব্যৱহাৰ কৰিম আহি গ'ল মই দেখুৱাইছোঁ কোন আহিছে কি হয় কেনে এনেকৈ মই কি হয় আলহী আহি গ'ল টেন টেন ইমান বেছি আলহী আহে বজাৰ কৰি আহিয়ে ঘটনা কি হৈছে মই অলৰেডি কৈ থৈছিলোঁ যে গালি খাম কাৰণ মই সিহঁতক এটাকৈ বস্তু কৈ আছোঁ গতিকে এয়া আহি মই কৈছিলোঁ যে মই অলৰেডি যোগাৰ কৰি থৈছোঁ যিহেতুকে এতিয়া ইহঁত আহিলে গতিকে মই জুৰিক কৈছোঁ অকণমান হেল্প কৰি দিবলৈ তাই অকণমান মোক ধৰি দিব মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ আহক মই এতিয়া পিঁয়াজখিনি গ্ৰাইণ্ড কৰি লওঁ লগতে মই এইফালে গেছটো জ্বলাই কেৰাহীখন পাতি দিছোঁ পিঁয়াজখিনি মই মাংস যেতিয়া পিঁয়াজ দিওঁ যিহেতুকে মই মাংসটো অলৰেডি মেৰিনেট কৰি থৈছোঁ বেছি সময় নালাগে খোৱাওঁতে গতিকে মই পিঁয়াজখিনি গ্ৰাইণ্ড কৰি ল'ম যিসকলৰ হয়তো কাৰোবাৰ কেতিয়াবা মিক্সি নাথাকিব পাৰে বা বেয়া হৈ থাকিব পাৰে বা কাৰেণ্ট নাথাকিব পাৰে তেতিয়া আপোনালোকে পিঁয়াজখিনি ৰুকি ল'ব এনেকুৱা যে ৰুকনি পায় ৰুকনি ৰুকি ল'ব কিন্তু ডাঙৰ ডাঙৰ কাটি ল'লে সেই যিটো গ্ৰেভি মই বিচাৰোঁ সেইটো গ্ৰেভি নহ'ব এইখিনি হৈছে পিঁয়াজৰ পেষ্ট এইখিনি অলৰেডি ৰেডি গৰম হৈ গ'ল এতিয়া মই তেল দিম তেল সকলোৱে জানি মাংসত নিজৰ আন্দাজ মতে দিলেই হ'ল যিমান পাৰে কম তেল ব্যৱহাৰ কৰিব প্ৰথমে মই আলু কেইটা ফ্ৰাই কৰি ল'ম তেলটো গৰম হৈ যোৱাৰ লগে লগে মোক জুৰিয়ে কৈছে মই হেনো বহুত বেছি কথা কৈ থাকোঁ ভিডিঅ' বনাওঁতে সেইটো কাৰণে আজি মই অলপমান কথা কমকৈ কম তেলত পানী পৰিলে যেনেকৈ ফুটে নহয় সেইটো বেছি ভাল লাগে ন কথা কম কাম বেছি কিমান এক্সপাৰ্ট জানো আমি আৰু এটা কথা আমি যেতিয়া মানে এক্টিং কৰোঁ যিহেতুকে তেতিয়া আমালৈ অহা সকলোতকৈ বেছি কুৱেশ্যনটোৱে হৈ গ'ল যে আমি খানা বনাব জানোনে নাই কিন্তু আপোনালোকে চাব মেক্সিমাম অভিনয় বা সংগীত বা এনেকুৱা ধৰণৰ সাংস্কৃতিক লাইনত লগত জড়িত বেছিভাগ ছোৱালীয়ে হওক আৰু ল'ৰাই মোটামুটি খানা বনাব জানে কিন্তু যিহেতুকে আমি ঘৰৰ পৰা দূৰত থাকিবলগীয়া হয় বেছিভাগ ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ ঘৰ এৰি পেলাই মহানগৰীত তেতিয়া ইয়াততো আৰু মাহঁত নাথাকে আমাক খানা বনাই দিবলৈ কিছুমানৰ সহায়কাৰী থাকে মোৰ বা এগৰাকী আছে মাজে মাজে আহে খানা বনাবৰ কাৰণে কিন্তু বহুত বেছি যদি মানে শ্বুটিঙৰ যদি বহুত বেছি প্ৰেছাৰ থাকে তেতিয়া নহ'লে মই নিজেই বনাওঁ কাৰণ মই আগতেও কৈছোঁ যে মই খানা বনাই খুব ভাল পাওঁ আৰু বনাই পেলাই মানে ৰান্ধি যেতিয়া খানা বনাই শব্দটো নাই দেই বনাইটো ভুল কিন্তু হ'লেও আৰু আমি কথিত ভাষাত কৈ থাকোঁ খানা ৰান্ধি যেতিয়া মই কাৰোবাক খুৱাবলৈ যাওঁ বা খাবলৈ দিওঁ তেওঁলোকে খুব তৃপ্তিৰে খায় মোক খুব ভাল লাগে গতিকে মই খানা বনাই ভাল পাওঁ গতিকে চবেই জানে এতিয়া এইখিনি ফ্ৰাই হৈ লওক অলৰেডি আমি গোটেইখিনি বস্তু ৰেডি কৰিয়ে থৈছোঁ মই দেখুৱাইছোঁ এইখিনি চিকেনখিনি মেৰিনেট কৰি থোৱা আছে শুকান জলকীয়া নাছিলে মই গুড়ি সিহঁতক কৈ দিছিলোঁ আনিবৰ কাৰণে সিহঁতে আনি দিছিলে গতিকে থেংকছ টু বাবলি এণ্ড জুৰি আনি দিয়া কাৰণে এইখিনি মেৰিনেট কৰি থোৱা হৈছে ইমান অকণমান চিকেনখিনি কেনেকৈ কৈছে দুজনীৰ কাৰণে 2টা লেগ পিচ আনিছোঁ মোৰ কাৰণে দুজনীৰ কাৰণে 2টা আকৌ অঁ তুমি মই মাংস নাখাওঁৱেই ৰান্ধিছোঁ তহঁতৰ কাৰণে মই মাংসত একদম কম তেল ব্যৱহাৰ কৰিম আপোনালোকে চাওক মই দেখুৱাই দিছোঁ মই এক্সট্ৰা তেল ব্যৱহাৰ নকৰোঁ কাৰণ মাংসৰ নিজৰ তেল থাকে আৰু দৈটো বহুত তেল থাকে গতিকে ইয়াত আৰু মই বেলেগ তেল ব্যৱহাৰ নকৰোঁ ইয়াত এতিয়া মই কেইটামান 2টা মছলা লং 3টা দালচেনি এডোখৰ আৰু এইটো হৈছে এলাইচি 2টা বাছ এইখিনি তাৰপিছতে মই ইয়াত পিঁয়াজখিনি দি দিম
মাত্ৰ অকণমান আদা নহৰু পেষ্ট আদা নহৰু পিচিবলৈ যে এলাহ কৰোঁ সেইটো কথা কাৰণে পেকেট কিনি আনিছোঁ কিন্তু নাজানো আৰু হৈছেতো চাগে নাছিলে বেছি অ'কে ফাইন সেইটো এটা কথা পিঁয়াজখিনি তেতিয়ালৈকে ভাজি থাকিব যেতিয়ালৈকে দেখিব যে কেৰাহীৰ ছাইডৰ পৰা তেল বিৰিঙি উঠা নাই মানে পিঁয়াজৰ নিজৰ তেল ইয়াত দেখিছেনে ইয়াৰ লাহে লাহে ছাইডৰ পৰা তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে ডেট মিনছ পিঁয়াজখিনি অলমষ্ট মানে হৈ গৈছে আৰু ভাজা হৈ গৈছে আৰু অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজিম তাৰ পাছতে মই চিকেনখিনি দি পেলাই ঢাকন মাৰি দিম এনেকৈ চিকেনখিনি মেৰিনেট কৰি থ'লে চবতকৈ প্লাছ পইণ্ট কি চিকেনৰ ভিতৰলৈকে মছলাখিনি সোমাই যায় আলুখিনি দি দিলোঁ আছিলে আলু দিয়া দেৰি হ'ল ইয়াৰ আগৰ বাৰতে দিব লাগিছিলে এতিয়া আলু নিসিজিব চাগে মাংসটো অলমষ্ট সিজি গ'ল দেখিছেনে বেছি সময় নালাগে মই কৈছিলোঁ এনেকৈ মেৰিনেট কৰি থ'লে বেছি টাইম নালাগে বুলি কালাৰটো কেনেকুৱা হৈছে জনাব মাংসটো ইয়াত আচলতে এক্সট্ৰা পানী দিব নালাগে কি হ'ব এতিয়া মই আলুটো দিবলৈ আচলতে ইয়াৰ আগৰবাৰ যেতিয়া মই লৰাই পেলাই তেতিয়াই মই আলু দিব লাগিছিলে মই পাহৰি থাকিলোঁ গৈ পেলাই সিহঁতৰ লগত লেকচাৰ মাৰি থাকিলোঁ মোৰ চিনেমাখনৰ গানটো ৰিলিজ হৈছে সেইটো চাবলৈ লওঁতে চব পাহৰি থাকিলোঁ আপোনালোকে চাব প্ৰাগ মিউজিকত ৰিলিজ কৰিছে খন চিনেমাখনৰ গীতটো এতিয়া তাকে চাই থাকোঁতে আলু দিবলৈ পাহৰিলোঁ নিসিজিলে কি হ'ব চিকেনখিনি অলমষ্ট ডান এতিয়া এটুকুৰা জুৰি আৰু এটুকুৰা বাবলিৰ কাৰণে উলিয়াইছোঁ টেষ্ট কৰক এটা হৈছে ধুনীয়া হৈছে কালাৰ চিকেন ধুনীয়াকৈ সজাই লওঁ আমি তাৰপিছত আমি পৰিৱেশন কৰিম কেনেকুৱা হৈছে কওক ইয়াত আপোনালোকে থাকিলে গম পাব কেনেকুৱা এটা গোন্ধ ওলাই মানে কথা কৈ একেবাৰে সময় নাই খোৱাৰ সময় থেংক ইউ ছ' মাছ যদি আজিৰ ভিডিঅ'টো বা ব্লগ বা ৰেচিপি ভিডিঅ' যি বুলি ভাবে যদি চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াতে দুটা ৰেচিপি প্ৰায় তিনিটা ৰেচিপি হৈছে তাৰে হয়তো মই দুভাগ কৰি দিব লাগিব কিন্তু আপোনালোকে দুইটা ৰেচিপি নিশ্চয় চাব যিকেইটা ৰেচিপি বনাইছে গোটেইকেইটা ৰেচিপি ডেছক্ৰিপশ্যনত দি দিলে আপোনালোকে চেক কৰিব তেতিয়া পাই যাব সেইবোৰ আকৌ মই নাজানো চাব দেই থেংক ইউ বাই বাই